লাংহিনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত। দুখন দোকান সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। কাৰ্বি আংলং জিলা লাংহিন নগৰ পুৱতি নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত এখন গেলামালৰ দোকান আৰু হাৰ্ডৱেৰ দোকান সম্পূৰ্ণৰূপে জুইত জাহ যায়। দোকানৰ স্বত্বাধিকাৰীৰ মতে প্ৰায় 50 লাখ টকাৰ দোকানৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়। জানিব পৰা মতে লাংহিন নগৰৰ বাসিন্দা প্ৰণৱ দাস আৰু পিনাক পানীদেৱৰ দুয়োখন দোকান সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। অৱশেষত স্থানীয় ৰাইজৰ লগতে হাওৰাঘাটৰ অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমাবলৈ সক্ষম হয়। স্থানীয় লোকৰ মতে হাওৰাঘাটৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ এঘণ্টা পলম হোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰাৰ লগতে লাংহিন নগৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ সেৱা উপলব্ধ হ'ব লাগে বুলি দাবী উত্থাপন কৰে। বকলিয়াঘাটৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট। ঘটনাটো আমি টোপনি মাৰি আছিলোঁ। চাৰিটামান মানুহ মাতিছে। তাৰপিছত ঋতু ওলাব বুলি কৈছিলে আৰু তেতিয়া আমি দুজন ভাই ওলাৰ পিছত চালোঁ কি গোটেই মানে যি লাগি গ'ল। তাৰপিছত মানুহ মাতি দি চিঞৰি দিলোঁ। ওচৰৰ মানুহকেইটা আহিছে। ওচৰৰ মানুহ জমা হৈছে। পিছত তাৰপিছত ফায়াৰ ব্ৰিগেডক ফোন কৰা হৈছে। সিহঁতো আহিছে। আমাৰতো ফায়াৰ ব্ৰিগেডটো একচুৱেলি ফায়াৰ ব্ৰিগেডটো আমাৰ লাইনত টাউনত লাইনত থাকিব লাগিছিল। কি কাৰণত মানে এইটো ক'ব নোৱাৰিম। কিন্তু হাওৰাঘাট অলপ দেৰি হৈছে। 1 ঘণ্টামান লাগিছে। কি দোকান আছিলে এনে? গ্ৰচাৰী আছিল। কালি আজিতো আপোনাৰ দেওবাৰ আছিলতো। শনিবাৰে চিষ্টেম আৰম্ভ হয়। আমাৰতো এইটো লাইনতো কাৰ্যালয়ত প্ৰায় ডাঙৰ বজাৰ বুলি ক'ব পাৰি লাগে। এতিয়া কিছুমান হ'লচেলত কালি মাল সোমাইছোঁ। আজি দেওবাৰে বজাৰ আছিলে মানে? দেওবাৰে বজাৰ আছিলতো। কালি মালো সোমাইছোঁ। তাৰপিছত